এতিয়া আমি আছো ইয়া ননী নদী না ননী নদীৰ পাৰত আছো মাথৌৰিত আজি আপোনালোকক মই এনেকুৱা এটা বস্তু দেখাবলৈ যাই আছো যে এজন দাদাই বৰ্তমান কেনেকৈ এখন দোকান চলাই আছে সেইটো ভিডিঅ' আপোনালোকে শেষ কৰি চাব এইটো ভিডিঅ' আপোনালোকে অকণো নাকাটিব দাদা কেনেকুৱা কৈ দিছো দাদা পৰিৱেশটো আপোনালোকে চাব যদি পাৰে সহায় কৰিব দাদাৰ এক্সিডেণ্ট হ'ব লাগি 8 বছৰ হ'ল 8 বছৰ দাদা দোকানখন দিবা 2 দিনমান হ'ল কেনেকৈ দোকানখন কি অৱস্থাত চলাই আছে সেইটো এইটো ভিডিঅ'ত সকলো গম পাব ভিডিঅ'টো সকলোকে চাই থাকিব দাদা ঘৰ পালো আহি আপোনালোকক যে কৈছিলো দাদা কিবা এটা হয়তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ দাদা কৈছে কি কি মই এতিয়া 8 বছৰ হ'ল এনেকৈ লাইনত পৰি থাকিবা বিচনাত পৰি থাকিবা তাৰপিছত 8 বছৰৰ পৰা চিন্তা কৰি ভাবিলোঁ কি এখন দোকান দিলে ভাল হ'ব নেকি বুলি চলি পুলিকেইটা ধৰ চলিব পৰাকৈ এনেকৈ এতিয়া ধৰ এই চাইকেলখনতে দোকানখন আৰম্ভ কৰি আছোঁ বৰ্তমান এতিয়া আজি 1 মাহমান হ'ল দোকানখন দিবা দাদা বৰ্তমান চলি আছোঁ দে কিবা কৰি দীপজুৰিটা কিবা এটা কৈ দিয়া দীপজুৰিটা যদি তেওঁৰ হেৰিবিলাক চাই থাকোঁ আছোন মই ফেচবুক ভিডিঅ' এইবিলাক এতিয়া আহি পেলাই পাক চাই যায় ভাল লাগিব মনটো অপাৰেশ্যন কৰাৰ কাৰণে কিমান কি অপাৰেশ্যন কৰাৰ কাৰণে তেতিয়া 1.5 লাখ টকা লগা আছিল এতিয়াতো নাহিলেতো 2 লাখ 2.5 লাখ মান লাগিব 2 লাখ 2.5 লাখ আৰু আমাৰতো এতিয়া ইউটিউবৰ পৰাতো এতিয়া বহুত মানুহ নাচায় 90টা বা 100টা কমচে 500টাই চাব 500টা চালিতো নহয়েই অলপ এই ডিজিটা যদি আহে তেতিয়া কৈছোঁ ডিজিটা মানে আৰু বহুত ইউটিউবাৰ আছে বা ডিজিটা বাৰ আহিবই যদি খবৰটো পাওঁৱেই বেলেগ ইউটিউবাৰ যেতিয়া আহে ধৰ ভালে লাগিব ডিম্পুৰে ভিডিঅ' এইবিলাক চাই থাকোঁ বা আহি চালে একদম ভাল লাগিব অলপ মনটো হেৰিবিলাক আছে এইবিলাক ধৰ চাই থাকোঁ দেচোন এতিয়া নাম চাম সেনেকৈ ধৰ গম নাপাওঁ না ময়ো ধৰ এনেই টাইম পাছ কৰি ধৰ মোবাইলটোকে চাই থাকোঁ আৰু এতিয়া ধৰ একবেলা দোকান খোলোঁ মই ধৰ 2টামান বজাত ওলাই যাওঁ দোকান খুলিব 7টা বজালৈ বহি অলপ বেছি টাইম বহি থাকিবও নোৱাৰোঁ কাৰণে ধৰ লকডাউন নহয় মোৰ প্ৰব্লেম হয় বেছি টাইম বহি থাকিলে দিনটো বহি থাকিব নোৱাৰোঁ তাৰমানে ধৰ এতিয়া ধৰ একবেলা বহি থাকোঁ কিবা কৰি কইনাটো আছে ছোৱালী 2টা আৰু এটা 12 বছৰ এটা 8 বছৰ এতিয়া এনেকৈ ঘৰখন চলি আছে ধৰ পৰি গ'লোঁ এতিয়া ধৰ অলপ কিবা টানি মানি চলি আছোঁ কিবা কৰি ধৰ এতিয়া ধৰ চৰকাৰৰ পৰা ধৰ 1000 টকাৰে পেঞ্চন পাওঁ মাহিলী সেইটো দি ধৰ ঘৰখন ধৰ নচলে দেচোন বৰ্তমান এতিয়া ধৰ লাইনটোও কাটিলা লাইনটো যদি চৰকাৰে কিবা সুবিধা কৰি ধৰ লাইন ধৰ কাটছে থাকোঁতে বিলৰ কাৰণে বিল দিব 5 ঘৰমান নহয় আছে বাকী চবৰে কাটছে বিল দিব নোৱাৰাবিলাকো চবৰে কাটছে মই এতিয়া 21,000 টকা বিল আছে আৰু দিয়া মানুহে নাই আৰু কেনেকৈ দিম আৰু বিল চিল দিবাই নোৱাৰোঁ আৰু বিল দিয়া সম্ভৱ নহয় 21,000 টকাটো আমি ধৰ 21,000 টকাটো ইনকাম কৰিব পৰা অৱস্থাই নাই আৰু এতিয়া নে নহয় এনেকৈ ধৰ কিবা কৰি চৰকাৰে যদি সুবিধা যদি কৰি দিয়ে লাইনটো যদি বিশেষকৈ কৰি দিয়ে মই এতিয়া এই গৰমত ঘুমি থাকোঁ এনেকৈ তো লাইনটো কিবা কৰি দিলেও ধৰ কিবা এতিয়া এইবাৰ এইটো দি পেলাই ধৰ দিলেও ধৰ আমি দিব পাৰিম আৰু এনেকৈ কিবা কৰি এই ষ্টেমত যদি সুবিধাটো কৰি দিয়ে ভালে লাগিব এতিয়া চলিবলৈ পঢ়া আছে এতিয়া স্কুলত ধৰ আমাৰ ধৰ মোবাইলৰ ক্লাছ কৰিব নোৱাৰে মোবাইল নাই এনেকুৱা ডাঙৰ মোবাইল এতিয়া ধৰ চলিকেইটাও ধৰ পঢ়িব লাগে লাইনৰ পোহৰটোতে লাগে এতিয়া বিশেষকৈ লাইনৰ পোহৰটো এতিয়া হ'লে ধৰ আমাৰ বহুত সুবিধাখিনি হয় আৰু বস্তুখিনি এতিয়া চৰকাৰে যদি সেইখিনি সুবিধা কৰি দিয়ে ভাল পাম আৰু এতিয়া ধৰ স্বাস্থ্যমন্ত্ৰীটো বহুত হেৰি দিয়ে আছে সুবিধাটো বহুত দি আছে হয়নে নহয় বহুতক বহুত সুবিধা দিছে দেচোন আমি এতিয়া ধৰ লাগি যুঁজি থাকিব নোৱাৰোঁ কাৰণে ধৰ আমি কিছু সুবিধা নাপাওঁ কিন্তু আমাৰ লগা মানুহো নাই এতিয়া যদি এনেকৈ যদি তোমালোকৰ হেৰি দি যদি এনেকৈ চেনেলটো যদি অলপ কৰি দিব পাৰে তেতিয়া ধৰ ভাল হ'ব আৰু কিবা এটা আমি এতিয়া কমি থকা মানুহ বিশেষকৈ এতিয়া ধৰ মোৰ মেইন গৰমততো থাকিবই নোৱাৰোঁ না এতিয়া ধৰ এতিয়া মই বহি থাকোঁ আৰু ক'তোতো বহিবও যাব নোৱাৰোঁ না মেইন প্ৰব্লেম হৈছে এইটো এতিয়া ধৰ ৰাস্তাত ধৰ এতিয়া তোমালোকৰ জাংকা ধৰ অলপ ক'ৰবাত বহিব আছে মইতো সেইখিনি নোৱাৰোঁ না ধৰক বিচনাখনতে এই পিছবেলা যাওঁ তাতে অলপমান বহোঁ যায় আৰু কিবা কৰি এতিয়া দোকানখনতো মাল চাল এনেকুৱা নাই ক'ৰবাত 2,000 টকা মাল আনি সেনেকৈ অলপমান চলাই আছোঁ আৰু কিবা কৰি হেৰি কৰি টুপে আনি পেলাই ধাৰে আনি পেলাই এনেকৈ চলাই দিছোঁ আৰু এতিয়া এনেকৈ কিবা লাগিলে এনেকৈ দাওঁ হাতত লৈ যায় গাড়ী লৈ যায় বৰ্তমান দাদা লাইনটো দিয়া কথা কিবা এটা কৈ দিয়ে নমস্কাৰ যদি চৰকাৰে সুবিধা কৰি মোক লাইনটো দি দিয়ে মই ভাল পাম আৰু মোৰ এই গৰমত থাকিব নোৱাৰোঁ
এতিয়া বিচনি মাৰি থাকিব লাগে, নষ্টত বিচনি মাৰি থাকিব লাগে, সেইকাৰণে প্ৰব্লেমটো হৈছে। এতিয়া বিচনি কিমান মাৰি থাকিম আৰু হাত চাত বিষাই যায়। লাইনটো দি দিলে মই খুব ভাল পাম আৰু বস্তুটো। এতিয়া মই উঠবা নোৱাৰোঁ, ক'তো যাব নোৱাৰোঁ, ক'তো ধৰ খোজকাঢ়ি বহি থাকিব নোৱাৰোঁ। কিন্তু ভাইটিটো এটা পিন তাৰপিছত লাইনটো দি দিলে মই ভাল পাম আৰু। সকল এতিয়া আমি দাদাজনৰ ঘৰৰ পৰা আহিলোঁ। এইটো ৰাস্তা, এইখন স্কুলখন, এইখন মেইন ৰাস্তাটো যদি কোনোবা ইউটিউবাৰ আহে ধৰ এনেকৈ আহিব পাৰিব। আমি ফাৰ্ষ্ট আহিছোঁ বোলে আৰু চৰকাৰৰ পৰা বোলে মাহিলী 1000 টকাকৈ পায় আৰু দোকানখন পেঞ্চন পইচাৰ সেনেকুৱা অৱস্থাৰ কাৰণে। আৰু আগত এখন দোকান এখন দিছে দাদা, সেইখন দোকান দেখুৱাই আছোঁ। মানে বস্তুখিনি আনি ইয়াত ফটোকপি আছে, চাই লওক চবৰ কাৰণে দোকানখন দি আছে বৰ্তমান দাদাই। আৰু এটা কথা শুনিবলৈ বহুত দুখ পালোঁ যে দাদা বোলে 3 মাহ হ'ল বোলে লাইনটো কাটি থৈছে। কাৰণ সেনেকুৱা কৰিব নালাগিছিলে। দাদাৰ অৱস্থাটো আপোনালোকে দেখা পাইছে। আৰু ইমান বহুত গাঁৱততো এতিয়া 50-60 হাজাৰ টকালৈকে মাৰি দিব লাগে, সেইবোৰক কিয় দেখা নাপায়? মইতো কাকো হেৰি কৰা নাই, ধৰ দাদা সেনেকুৱা কৰিব নালাগিছিলে। আৰু যদি ইয়াৰে কোনোবাই চাই আছে, দাদাহঁতক যিমান পাৰে সিমান সহায় কৰক, লাইনৰ বিলটো উঠাই দি দাদাক ধৰ অলপমান। এতিয়া আমি এনেকৈ এইখিনিতে ওলাই আহিছোঁ, গাছৰ তলত থিয় হৈছোঁ, দাদাইতো সেইটোও নোৱাৰে। আৰু দীপদাই ইয়াত কম দিনৰ ভিতৰত আহিব, দীপদাৰ ভিতৰত আপোনালোকে ভালকৈ দেখা পাব। দিবলৈ নালাগিছিলে, মানুহ এজন আহিছিলে সেইকাৰণে ৰখাই দিছিলোঁ। সেনেকৈ ক'ব লাগে ভাল নালাগে। যদি আজি এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব এইটো ভিডিঅ'। আমি জানো আমাৰ ভিডিঅ'টো বহুত ভাল নহ'ল, হ'লেও আমি দাদাক যোনখিনি অৱস্থাত দেখিছোঁ সেইটো যদি এবাৰ আপোনালোকে দেখে নিশ্চয় ইয়ালৈ এবাৰ হিচাপ দাদা কেনেকুৱা অৱস্থাত আছে। আৰু বিশেষকৈ লাইনটো দিয়া দাদাক ব্যৱস্থাটো আমিও যিমান পাৰে সিমান চেষ্টা কৰিম। আৰু আপোনালোকৰ যোনসকলে চাই আছে সিমান চেষ্টা কৰিব চবৰ। আপোনালোকৰ দাদা নম্বৰটো আমি ইয়াতে দি আছোঁ, আপোনালোকে ইয়াত আছে, নাম্বাৰটো উঠি আছে বঢ়িয়াকৈ। ইয়াত যাই ফোন দাদাক যদি কিবা সহায় কৰে কল কৰিব পাৰিব। আজিলৈ আহিলোঁ, বাই বাই।